নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মৰ্ণিঙত আমাৰ ইয়াতে পামহিত থকা ভীমাশংকৰ মন্দিৰলৈ গৈছিলোঁ আৰু সেই মন্দিৰত যোৱাৰ আগতেই কেইখনমান পূজাৰ সামগ্ৰী থকা দোকান পাই সেই দোকানখনতে আমি ৰখি পিনাই আমাৰ পূজা কৰিবলগীয়া জৰুৰী বস্তু কিছুমান কিনিলোঁ। বলক এতিয়া মোৰ ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া মোৰ লগত আহিছে ভণ্টি, তাইৰ আজি বাৰ্থডে আছে। হাই দিদিয়া। এয়া আণ্টি, তাইৰ বাৰ্থডে আছে কাৰণে আজি চাকি দিবলৈ আহিছোঁ। দেখিবলৈ বৰ ধুনীয়া নিজান জেগাডোখৰ, আপোনালোকে আহিব পাৰে। ইয়াত বৰ ধুনীয়া পৰিৱেশ। মই আগতো এবাৰ আহিছিলোঁ। আমাৰ আণ্টিক দেখিবলৈ বৰ ধুনীয়া লাগিছে। নকইনা যেন লাগিছে। বান্দৰ আহিলে এদাই আৰু। মস্ত ভাগৰ লাগিছে দেই। দিয়া মই ধৰোঁ এতিয়া। আজি ৰাস্তাটো নিজান হৈ আছে। মই আগতে এবাৰ আহিছিলোঁ, তেতিয়া কিন্তু ভিৰ আছিলে অকণমান। সোমবাৰ দিনা ভিৰ থাকে। আজি মংগলবাৰ, ভণ্টিৰ বাৰ্থডে মংগলবাৰে পৰিছে, সেইকাৰণে আজি ভিৰ নাই। ভালেই হৈছে। চাওক কিমান ধুনীয়া, পাহাৰে পাহাৰ গোটেই। ইমান ধুনীয়া জেগা। ভিডিঅ'টো কেনেকুৱা হৈছে ঘৰত গৈহে গম পাম। পালোহে। প্ৰথমে গণেশ মন্দিৰ আহি পালোহি। প্ৰথমত গণেশ মন্দিৰ, তাৰপিছত পাম মহাদেৱ বাবাৰ মন্দিৰ। এতিয়া আমি ভৰি হাত ধুম, তাৰপিছত মন্দিৰলৈ সোমাম। আজি দেখোন মানুহেই নাই একেবাৰে ন? ভালেই হ'ল, আমি ভালকৈ পূজা দিব পাৰিম। এইবাৰ বান্দৰো নাই দেখোন। মানুহ নাই যে, নিজান হৈছে দেখোন। এয়া আমি মন্দিৰলৈ সোমাম। কি হৈছে? বন্ধ হোৱা নাই? কি হৈছে? পকাই দিয়াচোন। কি হৈছে এইটো? কেলে নহৈছে? ভাগৰে লাগি গ'ল। এয়া আমি এতিয়া ওলালোঁ গণেশ মন্দিৰত পূজা কৰি। এতিয়া গৈ আছোঁ মহাদেৱ বাবাৰ মন্দিৰত। এয়া আহিলোঁ ভীমাশংকৰ মন্দিৰ। কাম চলি আছে ইয়াত। ধুনীয়া। আমি চিৰিয়েদি নামি যাম। ৱাও, ঝৰ্ণাৰ মাত, পানীৰ মাত ইমান ধুনীয়াকৈ আহি আছে। টিকলি, সেই তাত পূজা নকৰা প্ৰথমত, তাতে ডাইৰেক্ট যাবা।
পানী ঠাণ্ডা ইমান চেঁচা এইটো যে পাহাৰৰ পৰা অহা পানী ন সেইটো কাৰণে বহুত ঠাণ্ডা এয়া চাওক বন্ধুসকল নিজৰা পাহাৰৰ পৰা নিজৰা বৈ আহিছে পৰিৱেশটো বহুত ঠাণ্ডা মনটো বহুত ভাল লাগিছে এনে পৰিৱেশত আহি মন্দিৰত আহি পিনে বৰ মনটো শান্তি লাগিছে আপোনালোকে ইয়াত আহিব পাৰে এয়া চাওক এতিয়া আন্টিহঁতে পূজা কৰি আছে তাৰপিছত মই কৰিম এয়া চাওক ইমান ধুনীয়া পানীখিনি বিৰাট ঠাণ্ডা নিজৰা পানী যে এয়া আমি এতিয়া পূজা দি ওলালোঁ বন্ধুসকল মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আজি মোৰ দ্বিতীয়টো ভিডিঅ' আছিল অজানিতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব এতিয়া টাটা বাই বাই